আমাৰ এই আইসকলে পথাৰত ধান কাটিছে। গুৰুজনাৰ যি অধিৱেশন আহি আছে, সেই অধিৱেশনৰ কাৰণে অধিৱেশনৰ যোৱা মানসে আমি আইসকলে পথাৰত ঠিকা ধান কাটিছোঁ। যাম বুলি ভাবিছোঁ, যদি প্ৰভুৱে কৃপা কৰে নিশ্চয় তালৈ যাম বুলি আশাৰে আমি এই ধান কাটি আছোঁ আইসকলে। কৃষ্ণ লাগে দে, কৃষ্ণ কৰোণা কি গান গাবি। নিজে নিজে উঠাই ল'বি হা। গান এটা লগাই দে। অকণমান নাচিব লাগিব, অকণমান আজি লং নাপাওঁ আজি পাই বছৰটো চাই থাকিবি। হেৰিটো টিপি দিছে ভিডিঅ'। আইসকল আপোনালোকে ক'ৰ পৰা আহিছে? ইমাৰ্জেঞ্চি আমাৰ আইসকলে অন্নমুঠি গ্ৰহণ কৰিছে মাছৰ সতি। আজি আমাৰ এই ঘনমেধি বাপজনাৰ ঘৰত খেতি শেষ হৈছে, নৰা ছিঙিছে। তাৰ কাৰণে আমাৰ আইসকলক আজি ভালকৈ পাৰ্টি এটা দিছে। ইয়াতে সকলোৱে সন্তুষ্ট হয়, সকলোৱে যাতে এই অন্নমুঠি গ্ৰহণ কৰে। হৰি অন্নমুঠি গ্ৰহণ কৰাটো পালি জানো? ৰুমি ফালে মোক কৰ ৰ গুংগাক ডিংগই কচু দিয়া নাই নহয়। গুংগাক কিহৰ নিমখ জলকীয়াখিনি আছে নহয়, মিঠা মিঠা হৈছে ন আহে। গুংগা আপোনাৰ নামটো কি? এইফালে চা, হে ইফালে চা। আপুনি এইফালে চাই দিয়ক আকৌ। আপুনি চাওক আকৌ, গামোচাখন ইমানকৈ ঢাকিছে আৰু আই কি লগত খাইছে ভাত? কচু আৰু মাছ ঔটেঙা। অঁ, ক'ৰ পৰা আনিছে? তই এবাৰ মোৰ কথা তৰকাৰীটো কম হ'ল নেকি?
দেই মাহী কচু ভাল পোৱা মানুহ ভাল লাগে বেটেৰী গেল কিন্তু দেখোন পানী পেলাবি হবে নে গিলাচ পাইছে হবে এটা পালে গিলাচ পানীটো কেলে না দিদি কোনিছে জানো আইৰণ হবে দে নিমখ জলকীয়া নাপালে নালাগে জলকীয়া নালাগে ন জল আছে জল কম হ'ল ন মাহী নাই খুৰীয়ে কৈছিলে হৈছে আই ধুনীয়া আছে জানি থ'ব বনাবলৈ অধ্যক্ষ মহোদয় ঈশ্বৰে মাজনী আমাৰ দিলে হয় আমাৰ দিলে হয় কিয়নো কলা বগা কলা হেৰ দাৱনী আঘোণৰে দাৱনী মাহেৰ দাৱনী নকৰিবা আমনি দে চেছ